কাৰোবাক মিছ কৰা আৰু কাৰোবাৰ কাৰণে অপেক্ষা কৰা সঁচাই বহুত কষ্টকৰ। যিয়ে কৰে সিহে জানে। এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পায় যিজনে মানুহক নিঃসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলায়। আজিৰ দিনত এটা সঁচা আৰু অটুট সম্পৰ্ক গঢ়ি তোলাটো আটাইতকৈ কঠিন কাম। জীৱনত এই তিনিটা কথা সদায় মনত ৰাখিবা। যিজনে তোমাক বিপদত সহায় কৰে তেওঁক কেতিয়াও পাহৰি নাযাবা। যিজনে তোমাক বিশ্বাস কৰে তেওঁক কেতিয়াও বিশ্বাসঘাতকতা নকৰিবা। আৰু যিজনে তোমাক ভাল পায় তেওঁক কেতিয়াও ঘৃণা নকৰিবা। প্ৰতিটো সম্পৰ্কত এজাক ধুমুহাৰ খুবেই প্ৰয়োজন, কাৰণ সেই হৈ যোৱা ধুমুহাজাকৰ পৰাহে গম পোৱা যায় কোন কাৰ কিমান আপোন আছিল। জীৱনত কাৰোবাক পোৱাৰ পিছতো যদি আৰু ভাল কাৰোবাক পোৱাৰ আশা কৰা তেতিয়া চাবা এদিন জীৱনৰ আটাইতকৈ মূল্যৱান বস্তুটোক হেৰাই পেলাবা। ভাঙোতে যিমান সময় লাগে গঢ়োতে বেছি সময় লাগে। সেয়া সন্মানেই হওক বা সম্পৰ্ক। জীৱনটো মমবাতি নহয় তথাপিও নুমাই যায়। মনটো আইনা নহয় তথাপিও ভাঙি যায়। সপোনবোৰ চৰাই নহয় তথাপিও উৰি যায়। আৰু মানুহটো বতৰ নহয় তথাপিও সলনি হৈ যায়। চেহেৰা দেখি যদি মানুহ চিনিব পৰা গ'লহেঁতেন তেনেহ'লে ভুল মানুহৰ প্ৰেমত পৰি কোনেও কান্দিব লগা নহ'লহেঁতেন। যেতিয়া কোনোবাই কাৰোবাৰ কাৰণে কান্দে সেয়া হ'ল আৱেগ। যেতিয়া কোনোবাই কাৰোবাক কন্দুৱায় সেয়া হ'ল প্ৰতাৰণা। আৰু যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই নিজেও কান্দি পৰে সেয়াই হ'ল প্ৰকৃত ভালপোৱা। ভাল পাবলৈ এটা সুন্দৰ মন লাগে আৰু ভাল পোৱা পাবলৈ ভাগ্য লাগে। জীৱন সংগীত তেওঁকেই বনোৱা যিয়ে তোমাক পায় দ্বিতীয়বাৰ কাৰো কথা নাভাবে। কেতিয়াবা কেতিয়াবা কোৱাৰ কাৰণে বহুত কথা থাকে, কিন্তু শুনাৰ কাৰণে কোনো নাথাকে। যাৰ লগত কথা নাপাতিলে থাকিব নোৱাৰে চাবা তাৰ লগতেই বেছি কাজিয়া হয়। ধন সম্পত্তি নহয়, মানুহৰ জীৱনত আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে মানসিক শান্তি। আগতে বয়স দেখি সন্মান দিয়া হৈছিল আৰু এতিয়া টকা দেখি। কিছুমান কথা মনত পৰিলে মানুহ যিমানেই হাঁহি ধেমালিত নাথাকক কিয় তেতিয়া চুপ হৈ যায়। বন্ধুটো সিয়েই যিয়ে হাঁহিৰ আঁৰত লুকাই থকা দুখবোৰক দেখা পায়। চকুৰ কান্দোন চবেই দেখে, কিন্তু মনৰ কান্দোন কোনেও নেদেখে। যিয়ে মনৰ কান্দোন দেখা পায় তেওঁৱেই তোমাৰ প্ৰকৃত আপোন। বুজি পোৱাজনে এনেও বুজি পাব। হাজাৰ মেছেজ কল কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ তেওঁ তোমাক হেৰুৱাব নোখোজে। জীৱনটো সহজ নহয়, জীৱনটোক সহজ বনাই ল'ব লগা হয়। কেতিয়াবা অপেক্ষা কৰি, কেতিয়াবা ক্ষমা কৰি আৰু কেতিয়াবা প্ৰাৰ্থনা কৰি। সময় থাকোঁতে গুৰুত্ব দিবলৈ শিকি লোৱা, কাৰণ না জীৱনটো ঘূৰাই পাবা না জীৱনলৈ অহা বিশেষ মানুহবোৰক।